যোৱাকালি ভিডিঅ' আমি ডিছকাছ কৰিলোঁ এছএছচি জিঅ'গ্ৰাফিৰ ওপৰত। আজি ভিডিঅ' আমি ডিছকাছ কৰিম এছএছচি পলিটিৰ চেপ্টাৰবিলাক। তো এছএছচি পলিটিৰ চেপ্টাৰবিলাক হ'ল আমাৰ কনষ্টিটিউশ্যন, পেৰাম্বেল, পাৰ্ট 1 to পাৰ্ট 4, পাৰ্ট 4A, ইউনিয়ন, লিগেল এডভাইজৰ্ছ, ষ্টেট, পাৰ্লিয়ামেণ্ট, ষ্টেট লেজিসলেচাৰ, কনষ্টিটিউশ্যনেল বডিজ, নন কনষ্টিটিউশ্যনেল বডিজ, judiciary, parts, schedules, sources, making of the constitution, historical background, emergency power. তো আজি ভিডিঅ' আমি ডিছকাছ কৰিলোঁ এছএছচি পলিটি চেপ্টাৰবিলাক। তো ইতিমধ্যে আমি মেথমেটিক্স, ইংলিছ গ্ৰামাৰ, ৰিজনিং, হিষ্টৰী, জিঅ'গ্ৰাফি আৰু আজি ভিডিঅ' আমি পলিটিৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু অহাকালি ভিডিঅ'ত আমি ইকনমিক্সৰ চেপ্টাৰবিলাকৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত আমি ছায়েন্সৰ বিষয়ে আলোচনা কৰিম, তাৰপিছত ষ্টেটিক জিকে, তাৰপিছত আছে আমাৰ কম্পিউটাৰ। তেনেহ'লে আমাৰ এছএছচি চিলেবাছবিলাক কমপ্লিট হৈ যাব। তো আজি ভিডিঅ'ত ইমানখিনিয়ে। অহাকালি আমি ৰাতি ঠিক 9টা বজাত লগ পাই আছোঁ।